ভিলেজ ব্লগ অসম নামৰ ইউটিউব চেনেলৰ নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাম আমাৰ গাঁৱৰ খেতি পথাৰৰ দৃশ্য। ইয়াত কি কি খেতি পথাৰ হয় সম্পূৰ্ণখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে আপোনালোক মোৰ লগত বলক আৰু আমাৰ গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে কৃষি পথাৰসমূহ আপোনালোকে চাব পাৰিব। আপোনালোকক দেখুৱাম কেনেধৰণৰ কৃষি পথাৰ হয় আমাৰ ইয়াত। তেনেহ'লে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মোৰ এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি এতিয়ালৈকে ভিলেজ ব্লগ অসম নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। লগতে আপোনালোকে চাব পাৰে এইটো হৈছে লেচেৰা খেতি। ইয়াত লেচেৰা খেতি কৰিছে। ইয়াত অলপখিনি ঠাই আছে। ইয়াৰ লগতে আপোনালোকে চাব পাৰে এইটো হৈছে তিয়ঁহ খেতি। ইয়াত তিয়ঁহ খেতি কৰি তিয়ঁহ আছে, তিয়ঁহ খেতি ইয়াত কৰিছে আৰু ইয়াত ধান খেতি। এইটো বুঢ়ো খেতি আৰু এইটো বুঢ়ো খেতি। আৰু আগলৈ আগুৱাই যাম, আপোনালোকক দেখুৱাম কি কি খেতি আছে। এইটো লেচেৰা খেতি মাটিত কৰিছে, কিন্তু আপোনালোকক আৰু এটা লেচেৰা খেতি দেখুৱাওঁ। এইটো আপোনালোকে চাব পাৰে ইয়াত এনেকৈ কৰিছে। এনেকৈ কৰিছে লেচেৰা খেতি। যিহেতু আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশ খেতি পথাৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত লেচেৰা খেতি এইখিনিত আছে, ধান খেতি বহুখিনিলৈকে আগলৈ যাম কি খেতি আছে। বৰ্তমান একদম পথাৰৰ মাজত আছোঁ। ইয়াত আপোনালোকে চাব পাৰে এইটো হৈছে বিলাহী খেতি আৰু ইয়াত মোৰ পিছপিনে আছে বুঢ়ো খেতি, ধান খেতি। এইটো হৈছে আমাৰ গাঁৱৰ পথাৰৰ দৃশ্য আপোনালোকে উপভোগ কৰি আছে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো হৈছে বিলাহী খেতি। আপোনালোকে চাব পাৰে এই বিলাহী এতিয়ালৈকে হৈছে কিন্তু পকা নাই। খেতিৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। এইটো হৈছে আমাৰ পথাৰৰ এক সুন্দৰ প্ৰাকৃতিক দৃশ্য। বঢ়িয়া। আৰু আগলৈ যাম কি কি খেতি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গৈ আছোঁ আগলৈ। চাওক ইয়াত মানুহে কাম কৰি আছে, কৃষকবিলাকে ইয়াত কাম কৰি আছে। কি কি কাম কৰি আছে চাওক। ইয়াত আছে মৰাপাট খেতি। এইটো হৈছে মৰাপাট খেতি। আপোনালোকে চাব পাৰে এইটো মৰাপাট খেতি। ইয়াত মৰাপাট খেতিত ঔষধ দি আছে যাতে খেতি নষ্ট নহয়, সেইকাৰণে। ইয়াৰ লগত ইয়াত আছে জলকীয়া খেতি। জলকীয়া খেতি এইটো জলকীয়া। ইয়াৰ লগত ইয়াতো আছে জলকীয়া। ইয়াতো আছে জলকীয়া খেতি তাৰ ভিতৰত। আৰু এইটো চাওক, এইটো হৈছে আপোনালোকৰ কৰলা খেতি। কৰলা
কিবা একদম সৰু সৰু ধান এইটো কি ধান হয় মই কিন্তু নাম নাজানো আপোনালোকে জানে তেনেহ'লে কমেণ্ট কৰি জনাব এক সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমাৰ অসমৰ কৃষিভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য লগতে আমাৰ গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্য যেহেতু আমি গাঁৱত থাকোঁ সেইকাৰণে এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ কৃষিভূমিৰ বা কৃষি পথাৰৰ শস্য পথাৰৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই একদম পথাৰৰ মাজত আছোঁ আৰু এই পথাৰৰ মাজৰ পৰা আপোনালোকক ইয়াৰ পৰিৱেশ ইয়াৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাব পাৰে ইয়াত আৰু এটা বিলাহী খেতি আছে মই আগতে যিটো দেখুৱাইছোঁ এইটো পকা নাছিলে কিন্তু ইয়াৰ বিলাহীবিলাক পকিবলৈ আৰম্ভ কৰিছে আপোনালোকক দেখুৱাবলৈ এইটো হৈছে বিলাহী খেত গাঁৱত এনেদৰে বিলাহী খেতি কৰা হয় তো বিলাহী খেতিৰ লগতে আপোনালোকক দেখুৱাও ইয়াত বেঙেনা খেতি এইটো বেঙেনা খেতি কিন্তু ইয়াত এতিয়াও বেঙেনা হোৱা নাই ইয়াত আগতে সেইটো আপোনালোকৰ বিলাহী খেতি আৰু এইটো বেঙেনা খেতি এইটো বেঙেনা খেতিত এতিয়াও বেঙেনা হোৱা নাই হৈছে ইয়াত চাওক এটা সৰু বেঙেনা হৈছে চাওক এইটো মৰাপাট খেতি হয় কিন্তু এইটো এতিয়াও সৰু ডাঙৰ হোৱা নাই একদম সৰু কিন্তু আৰু আগত যদি চাই আপোনালোকে এইটো মৰাপাট খেতি ডাঙৰ হ'বলৈ আৰম্ভ হৈছে আৰু এইটো বহুত ডাঙৰ হ'ব এইটোৱেই মৰাপাট খেতি এইটোৱে আছিলে এটা সৰু ব্লগ আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ পথাৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকক দেখুৱালোঁ পথাৰৰ পৰিৱেশ কেনেকুৱা চ' ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব যদি ভাল পাইছে লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি ভিলেজ ব্লগ অসম নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ আমাৰ গাঁৱৰ লগতে নানান খেতি পথাৰৰ দৃশ্য মই আপোনালোকক দেখুৱাব পাৰোঁ যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গলৈ চ' আজিলৈ এইখিনিয়ে আছিল পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ জয় আই অসম।